এটা মূল্য আছে আৰু এই মূল্যৰে মানে এটা মানে পাহিক শ্ৰী সূৰ্য দেৱতাক মনা হয়, যিটো এই গোটেই সূৰ্য পাহাৰখনক এই সূৰ্য দেৱতা বুলি মানে পূজা কৰা হয়। Hello, my testing 1 2 Hello, welcome to my channel. আজি এটা ভিডিও কৰি আৰু আজি গৈছো সূৰ্য পাহাৰত। তো আমাৰ তোমাৰ কমেও 43 কিলোমিটাৰ হয়। তো আচলতে সূৰ্য পাহাৰখন এইকাৰণে পপুলাৰ কাৰণ তাতে কি হৈছে, গোটেই বিশ্বৰ ভিতৰত তিনিটা দৰ্শনৰ সমাৱেশ ঘটিছে, যেনে জৈন, বুদ্ধ আৰু হিন্দু ধৰ্মৰ। তো আৰু তাতে 99,999টা শিৱলিংগ আছে। আৰু আহি পালোঁ এইখিনিতে এটা ৰেলৱে ট্ৰেক। তো তলেদি যাব লাগিব। এইবোৰ ৰাতিপুৱাৰ সময়, আকাশখন ডাৱৰীয়া, পানী দিব চাগে। দুপিনে চালৰ বাগান ডাঙৰ ডাঙৰ, ইয়াতে দোকান এখনো নাই ওচৰে পাজৰে। আগত গৈ চাওঁ, যদি কিবা দোকান পাওঁ তাতে ৰখিব লাগিব, কাৰণ ইমান পানী পৰি আছে, চাইকেল চলোৱা নাযায় ইয়াতে। আহি পালোঁ। পানী পৰিছিল যদিও পানী এৰিছে, কিন্তু অলপ পৰিও আছে, কিন্তু তথাপিও মোৰ আগত আছে সূৰ্য পাহাৰ গেটখন। ফাইনেলি বৰষুণৰ তিতি পৰি হ'লেও আহি পালোঁ সূৰ্য পাহাৰলৈ, আৰু মোৰ সন্মুখত আছে শ্ৰী শ্ৰী সূৰ্য পাহাৰৰ গেটখন, শ্ৰী শ্ৰী সূৰ্য পাহাৰ মহাপ্ৰতিষ্ঠান। তো প্ৰথমে ভিতৰত যাওঁ। পূৰা ডাৱৰীয়া বতৰ হৈ গ'ল, পানী পৰি গ'ল, পূৰা একদম পানী হৈ গ'ল চাৰিও পিনে। তো সেইকাৰণে মানুহৰ ইমান ভিৰ নাই, আৰু চাগে মানুহ সময় হোৱা নাই, সময় হ'লে চাগে আহিব। তো গতিকে প্ৰথমে আগত ভিতৰত কিবা এটা মৰা আছে। তো ইয়াতে লেখা আছে সূৰ্য পাহাৰ প্ৰত্যাৰ্শনিক স্থান। তো এইখিনি আপুনি পজ কৰি চাই ল'ব। মই কৈছিলোঁ না প্ৰথমতে যে ইয়াতে প্ৰধান তিনিটা উপাসনস্থলীৰ মানে সমাদৰ কৰিছিল, হিন্দু, বৌদ্ধ আৰু জৈন। তো তাতে লিখা আছে স্পষ্টভাৱে। তো প্ৰথমে এইফালে যাওঁ, আৰু প্ৰথমে আহি লাগ পালোঁ এওঁ বোলে অকলে আহিছে, কৈ আছে ময়ো অকলে আহিছোঁ। তো মই ক'লোঁ যে আহা, তো একেলগে আমি চামগৈ। তো তুমি এটা কাম কৰা, তুমি আহি থাকা, মই আগত গৈ আহি থাকা। আৰু ইয়াতে আহি দেখা পালোঁ এই যে প্ৰাচীন মন্দিৰৰ ভগ্নাৱশেষ পুখুৰী, মানে এই যে পুখুৰীটো প্ৰাচীন কালতে বনোৱা আছিল। এইবিলাক যে আছিল, এইবিলাক কি আছিল, এই যে প্ৰাচীন কালত যে মহেঞ্জোদাৰো হাৰপ্পাৰ কালত তাতে সেই সময়তে এইবিলাক বনোৱা হৈছিল। এইবিলাক পূৰা মাটি কাটি বনোৱা হৈছিল। আৰু এইবিলাক এনেই মানে নৰ্মেল সাধাৰণ ইটাতকৈ বেলেগ আছে, অলপ পৃথক টাইপ আছে। তো ইয়াতে এটা পুখুৰী আছে। এই পুখুৰীটো চাগে এই যে এই আগৰ সময়তে বনোৱা পুখুৰী, ডাঙৰ পুখুৰী, মাছ চাছো আছে, তাতে মাছবিলাক লুকাই আছে। ইটাবিলাক মানে ডাইচ টাইপৰ নহয়, মানে হাতেৰে যিহেতু বনোৱা হৈছিল, সেইকাৰণে অলপ বেলেগ টাইপৰ ইটা। প্ৰায় আজি হাজাৰ বছৰ এনেকৈ আছে, এইবিলাক কোনো নষ্ট হোৱা নাই। হাৰপ্পা মহেঞ্জোদাৰোৰ সময়ৰ কিমান হাজাৰ বছৰ পুৰণি আগত এইবিলাক বনোৱা আছিল। পানী আছে, পানী পৰিছিল কাৰণে। ইয়াতে মানে কি হৈছিল যে সূৰ্য পাহাৰ, তো সূৰ্য পাহাৰৰ প্ৰথম মানে সূৰ্যৰ মূৰ্তিটো ইয়াতে পোৱা হৈছিল, মানে ইয়াতে আছিল। তো ইয়াৰ পৰা কি হৈছে, ইয়াৰ পৰা উঠাই নি মানে ইয়াতে আছিল প্ৰথমে। তো ইয়াৰ পৰা উঠাই নি এই যে মন্দিৰ আছে, এই মন্দিৰত মানে স্থাপনা কৰা হ'ল। তো প্ৰথমে মানে যেতিয়া আমাৰ সূৰ্য দেৱতা মানে সূৰ্য বাবাৰ উত্থাপন হৈছিল, তো ইয়াতে প্ৰথমে হৈছিল। তো তাৰ পৰা উঠাই নিহে এই মন্দিৰত থোৱা হ'ল। আৰু মোৰ আগত আছে এই যে স্তূপ, তাতে গৈ আগত চাই আহোঁ। আৰু এনেকৈয়ে গৈ আছোঁ এই গণেশ কুণ্ডৰ ওচৰত। সেই আগত বোলে মানে গণেশ কুণ্ড এটা আছে। তো এইটোত যাওঁ, যিটো বহুত পবিত্ৰ বুলি মনা হয়। তো প্ৰথমে তাতে যাই লওঁ, আৰু এই খুৰাজনক ধন্যবাদ দিব লাগিব, কাৰণ ইয়ে মোক বস্তুখিনি ভালকৈ দেখুৱাই আছে, বিশ্লেষণ কৰিছে। তো ধন্যবাদ খুৰা। আৰু চাওঁ, প্ৰায় হাজাৰ বছৰৰ পৰা এইবিলাক এনেকৈ আছে, আৰু যেনেকৈ আছিল প্ৰথমে এতিয়াও তেনেকৈ আছে, নষ্ট হোৱা নাই, অদ্ভুত। আৰু এইটোৱে সেইটো পবিত্ৰ গণেশ কুণ্ডটো, যাৰ ওপৰেদি গৈ আছোঁ। আৰু প্ৰণাম এটা জনাই এই তাতে এটা গুফা আছে, তাতে যাই প্ৰতিমূৰ্তি আছে, তাতে সেইটো চাই আহোঁ। ইয়াতে আছে এটা ডাঙৰ গুহা, য'ত জৈন কেম্প বুলি কোৱা হয়।
এইখিনি ঠাইত শ্ৰীহৰি বিষ্ণুৰ দশ ভুজ অৱতাৰ, শ্ৰীৰামচন্দ্ৰ, হনুমান, লক্ষ্মণজী আৰু লগতে পঞ্চপাণ্ডৱৰ প্ৰতিমূৰ্তি আছে। আৰু ইয়াতে ভিতৰত শিৱলিংগ আছে। কিবা এটা মূৰ্তি আছে, চাই আহোঁ কি আছে। ইয়াতে আছে আকাশী গংগা, য'ত এটা পুখুৰী আছে, য'ৰ পৰা পানী মানে শেষে নহয় আৰু এইটো বোলে পূৰ্ণ বুলি মানা হয়। ইয়াতে মানে মানুহ আহিলেও কি হৈছে, মেইনটেনেঞ্চ কৰি ৰাখিছে, মানে চাফ চিকুণ কৰিছে আৰু মানে ইমান লেতেৰা দেখা পোৱা নাযায় ইয়াতে। চাৰিওপিনে ডাষ্টবিন আছে, এইটো ভাল লাগে। ঘূৰি ঘূৰি একদম ভাগৰ লাগি গ'ল। আৰু আগত চাওঁ কি আছে, এটা স্কুল আছে বোলে তাতে, এটা খননকৃত স্থান সেই আগত আছে তাতে। তো এইপিনে আছে বৌদ্ধ স্তূপ আৰু ইয়াতে আছে খনন স্থান। আৰু এইটো চাগে কিবা আকৃতি দিয়া আছে। আৰু এই আগত আছে পাহাৰখনত চাৰিওপিনে শিৱলিংগ। সেইকাৰণে কৈ হৈছে ইয়াতে এটা বাদ দি 1,00,000টা শিৱলিংগ আছে। 99,999টা শিৱলিংগ ইয়াতে আছে। ইয়াতে চাগে শিৱলিংগ আছে। এই ঠাইখিনি আচলতে খনন স্থান বুলি কোৱা হয়। আৰু এইটো আছে একেবাৰে ওপৰত, এই পুখুৰীটোৰ ছাইডত। ভাল লাগে, কিবা এটা ভাল, কিবা মানে এনে ঠাইত আহি কিবা এটা মনৰ শান্তি হয় আৰু কিবা ভাল অনুভূতি হয়। তো সেইকাৰণে আহিব। সূৰ্য পাহাৰ গোৱালপাৰাতে আছে, দৰ্শন কৰিব। এটা বস্তু দেখুৱাই দিম। এই যে ইয়াতে 3টা বৌদ্ধ স্তূপ আছে। তো ইয়াতে কি হৈছে, অলপ নেকলেছ টাইপৰ ডিজাইন কৰি থোৱা হৈছে। এইবিলাক বৌদ্ধ স্তূপ হয়, য'ত এনেকৈ নেকলেছ আকাৰে বনাই থৈছে। এইটো প্ৰায় আজি 9ম-10ম শতিকাতে এইবিলাক তৈয়াৰ কৰা হৈছিল। আৰু কিছু প্ৰাকৃতিক দুৰ্যোগৰ ফলত এইবিলাক মানে অলপ নাইকিয়া হোৱা যেন হৈছে, কিন্তু এতিয়াও এইবিলাক আছে। এইটো কোনো নিজে হোৱা নহয়, এইটো মানে মানুহে বনোৱা। মানুহে কেনেকৈ কৰিছিল, তেতিয়াতো কোনো মেটেল চিষ্টেম নাছিল। তো তেওঁলোকে কি কৰিছিল, এই হাতেৰে খুটি মানে চিলেৰে খুটি এইবিলাক বনাইছিল। ডাঙৰ আছে 3টা। তো এনেকৈ হ'ল চোৱা, দেখিলোঁ সূৰ্য পাহাৰ, আপোনালোককো দেখুৱালোঁ। আৰু যিখিনি পালোঁ তো মানে কভাৰ কৰিব পাৰিলোঁ। আৰু কেইটামান আছিল যিটো মানে ভিডিঅ' এলাউ নকৰে, কিন্তু দৰ্শন কৰিবলৈ দিয়ে, দৰ্শন কৰিছোঁ। তো আচলতে সূৰ্য পাহাৰখন কি, এই যে পদুম ফুলৰ 12টা পাহি থাকে, এই পদুম ফুলৰ 12টা পাহিত মানে প্ৰত্যেকটা মূল্য আছে। আৰু এই মূল্যৰে মানে এটা মানে পাহিক শ্ৰী সূৰ্য দেৱতাক মনা হয়, যিটো এই গোটেই সূৰ্য পাহাৰখনক এই সূৰ্য দেৱতা বুলি মানে পূজা কৰা হয়। তো মুহূৰ্ত আছে এইবিলাক বস্তু মানে অলপ আৰ্কিঅলজিক ডিপাৰ্টমেণ্টে তেওঁলোকে জানে। আৰু এটা চাব লগা আছে, একটা ফাউণ্ডেশ্যন, য'ত মানে গুৰু শিষ্যই মানে পাঠদান কৰিছিল। তো এইটো চাই কিনে চেষ্টা কৰিম। আৰু অন্তত গৈ এইটো আছিলে এই ফাউণ্ডেশ্যন, যিটো ক'লোঁ, য'ত গুৰু শিষ্য পাঠদান কৰিছিল। তো এইখিনি আছিল। আৰু এইবিলাক কি বনে, একদম ফৰেন টাইপৰ লাগিছে। তো এনেকৈ আহিলোঁ সূৰ্য পাহাৰ, দেখালোঁ সূৰ্য পাহাৰ, বৌদ্ধ স্তূপ, আকাশী গংগা, গণেশখন চালোঁ। আৰু যিখিনি পালোঁ কভাৰ কৰিলোঁ, দেখুৱালোঁ আপোনালোকক। তো আহিব ইয়াতে, চাব, ভাল সুন্দৰ মানে এটা কলাকৃষ্টিৰে ভৰা। আৰু এতিয়া যাওঁ, ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু লগ পাম নতুন এটা ভিডিঅ'।